যোৱা এপিছডটোত আমি গুৱাহাটী এয়াৰপৰ্টৰ পৰা বিমান যোগে আহি আন্দামান আৰু নিকোবৰৰ ৰাজধানী পৰ্ট ব্লেয়াৰত উপস্থিত হওঁ। পৰ্ট ব্লেয়াৰত প্ৰথম দিনা আমি দুটা দ্বীপ ভ্ৰমণ কৰোঁ। এটা আছিল ৰছ আইলেণ্ড আৰু আনটো আছিল নৰ্থ বে আইলেণ্ড। নৰ্থ বে আইলেণ্ডত আমি স্কুবা ডাইভিং আৰু স্নৰ্কেলিং কৰি সাগৰতলীৰ পৃথিৱীখনৰ সৈতে চিনাকি হওঁ। আহক এতিয়া ইয়াৰ পিছৰখিনিৰ পৰা অৰ্থাৎ আন্দামানৰ দ্বিতীয়টো দিন আৰম্ভ কৰোঁ। গুড মৰ্ণিং, ৱেলকাম টু ডে 2। যোৱাকালি ৰাতিপুৱা আহি আমি আন্দামান এণ্ড নিকোবৰ আইলেণ্ডছৰ ৰাজধানী পৰ্ট ব্লেয়াৰত থাকিলোঁ আৰু কালিৰ দিনটো আমি নৰ্থ বে আইলেণ্ড গৈছিলোঁ, ৰছ আইলেণ্ড গৈছিলোঁ আৰু মষ্ট প্ৰবেবলি আপোনালোকে চাগে এপিছড 1টো চালে। চ' এপিছড 2টো আৰম্ভ কৰিব লৈছোঁ। বৰ্তমান ৰাতিপুৱা 7:15 হৈছে। 8টা বজাত আমাৰ জাহাজ আছে আৰু আমি জাহাজ লৈ গৈ আছোঁ হেভলক আইলেণ্ড। চ' আজিৰ দিনটো বহুত এক্সাইটেড হ'ব যেন লাগি আছে মোৰ, কাৰণ হেভলক আইলেণ্ড এটা প্ৰাইম ডেষ্টিনেশ্যন হয় আন্দামান এণ্ড নিকোবৰ আইলেণ্ডছৰ। মই থ্ৰুতে আপোনালোকক জানিবলৈ কৈ থওঁ যে আন্দামান এণ্ড নিকোবৰ আইলেণ্ডছটো 152 সৰু সৰু দ্বীপেৰে গঠিত এটা ডাঙৰ দ্বীপপুঞ্জ হয়। ইয়াত বহুত দ্বীপ আছে, 152 দ্বীপ ভাবি চাওক, কিন্তু তাৰে 37টা দ্বীপতহে মানুহ থাকে। আৰু হেভলক আইলেণ্ডটো তাৰ বিচবিলাকৰ কাৰণে ফেমাছ। সাগৰৰ পাৰত তাৰ সূৰ্যাস্তৰ দৃশ্য, তাত কৰেলছ হোৱা জেগা আছে, তাত বিভিন্ন ৱাটাৰ এক্টিভিটিছ হয় আৰু নেচাৰেল বিউটিটো বহুত ধুনীয়া। চ' এইবিলাক শুনি আছোঁ, দেখি আছোঁ। চ' আজি নিজৰ চকুৰে এক্সপ্ল'ৰ কৰিম আৰু আপোনালোককো লৈ যাম। চ' ব'লক আজি মোৰ সৈতে আগবাঢ়ক হেভলক আইলেণ্ডলৈ। চ' ফাইনেলি আমি বৰ্ডিং কৰি ল'লোঁ আৰু আমাৰ জাহাজখন হৈছে মেক্ৰুজ, সেই আগত ৰৈ আছে। বৰ্ডিং প্ৰচেছটো অকণমান দীঘলীয়া, লাইন চাইন পাতিব লাগে, লাগেজ চাগেজ চেক হৈ যায় আৰু ফাইনেলি আমি আহি আমাৰ জাহাজখন দেখা পাইছোঁ। চ' জাহাজখনৰ ভিতৰখন এনেকুৱা পৰিৱেশ। আমি উইণ্ড' ছিট লৈছিলোঁ, খিৰিকী চাইডত হয় আমাৰ ছিট আৰু যথেষ্ট ডাঙৰ হয় জাহাজখন। আৰু আমাৰ ছিটখিনি হৈছে এইখিনি। জেঠাই জেঠপেয়া ইয়াত বহিছে মাহঁতে আৰু দেউতা বিদ্যুৎ আগত গৈছে। এইফালে চাওক সাগৰখন। ডেৰ ঘণ্টা লাগিব। আপুনি বিভিন্ন ধৰণৰ চাহ, কফি নাইবা অন্যান্য ফুড আইটেমছ ইয়াতে অৰ্ডাৰ কৰি খাব পাৰে। ডাঙৰ কাউণ্টাৰ হয়। চিঙৰা টেঙৰাৰ পৰা আৰম্ভ কৰি চেণ্ডউইচ, বাৰ্গাৰ চব আছে। এনেকৈ জাহাজতে ব্ৰেকফাষ্ট কৰিছে, একো খাই অহা নাই। কফি আমি অৰ্ডাৰ কৰিলোঁ ইয়াত আৰু ব্ৰেড বাটাৰ আছিলে। আৰু জাহাজ চলিলে নেকি ন? প্ৰথম ফেৰী যাত্ৰা ইমানতে শেষ হৈছে আৰু আমি আহি পাইছোঁ বৰ্তমান হেভলক আইলেণ্ড। চ' এইটোৱে হৈছে জেটি। ইয়াৰ পৰাই জাহাজবিলাক চলে। আমি আহি পালোহি। আমি লাগেজখিনি ল'লোঁ আৰু লাগেজখিনি লৈ আমি হোটেলত ফাৰ্ষ্ট চেক ইন কৰিব লাগিব। আমি গোটেই হোটেল আগতেই বুক কৰি থৈছোঁ আৰু এই জাহাজবিলাকৰ টিকেটবিলাকো আগতীয়াকৈ বুক কৰিব লাগে। যদিহে আপুনি আন্দামানৰ অহা প্লেন আছে তেনেহ'লে bookmyboat.com গৈ আপোনালোকে যেনেকৈ চিডিউলটো বনায় তেনেকৈ সেই হিচাপত আগতীয়াকৈ এটলিষ্ট এসপ্তাহৰ আগত জাহাজৰ টিকেটবিলাক কৰিব আৰু হোটেলো বুক কৰিব। ইয়াতো পানীটো কালাৰটো বহুত বেছি নীলা যেন লাগিছে। এতিয়া কালাৰটো মানে চবতকৈ বেষ্ট নিচিনা লাগিছে আৰু এতিয়ালৈকে, আৰু এক্সপ্ল'ৰ কৰি গৈ থাকিব আৰু ধুনীয়া ধুনীয়া হৈ গৈ থাকিব। তাই আমি মানে জাহাজত আহি থাকোঁতে যেতিয়া একদম পূৰা সাগৰৰ মাজভাগত আছিলোঁ, য'ত মানে একো পাৰাপাৰ দেখা নাপায়, তাত পানীটো বহুত বেছি ডাৰ্ক ব্লু আছিলে আৰু ইয়াত অলপমান লাইট ব্লু। আগৰ এপিছডটোত আপোনালোকে চাওঁতে যেনেকৈ ফ্লাইটৰ ওপৰৰ পৰা আমি দেখা পাইছিলোঁ আন্দামান আইলেণ্ডছখিনি, তাত এটা লাইট ব্লু ছেড দেখা পোৱা গৈছিলে। সেই ছেডটো ইয়াত দেখা পাইছোঁ। ত' ইয়াৰ বিচখিনি এক্সপ্ল'ৰ কৰিলে এইটো ভালকৈ গম পোৱা যাব।
তো বৰ্তমান আমি আহি এজন ইয়াত অসমীয়া মানুহ পালোঁ আৰু এই দাদাজনৰ ঘৰ আপোনাৰ অসমৰ ক'ত বুলি কৈছিলে ঘৰ নগাঁও ডিষ্ট্ৰিক্ট এজন অসমীয়া মানুহ পাই গ'লোঁ আৰু তেখেতে আমাক অটো চটো ছেট কৰি দিছে আৰু আমি এখন ইয়াত স্কুটি হায়াৰ কৰিম বিদুদা আৰু মই স্কুটি লৈ যাম আৰু মাহঁতক এখন কেবত উঠাই দিম হেভলক আইলেণ্ড আহি আমি প্ৰায় 1 ঘণ্টা সময় ৱেইট কৰিবলগীয়া হ'ল হোটেলত চেক ইন কৰিবৰ কাৰণে বহুত বেছি ক্ৰাউড হৈ আছে একচুৱেলি ছিজন চলি আছে ন চ' সেইকাৰণে অলপ মানুহৰ ৰাছটো বেছি আছে কিন্তু আমি অলৰেডি বুক কৰি থৈছিলোঁ আৰু আমি এতিয়া বৰ্তমান আমাৰ ৰুমলৈ গৈ আছোঁ আৰু এই ৰিজৰ্টখনত সোমোৱা পৰিৱেশটোৱে বহুত ধুনীয়া গোটেইখন তামোল বাৰী তামোল গছে ভৰ্তি হৈ আছে এইফালে এনেকৈ কটেজবিলাক আছে এইফালে আছে আৰু আপোনালোকক জানিবলৈ কৈ থওঁ যে এই হোটেলখনৰ নাম হৈছে ৰাধাকৃষ্ণ ৰিজৰ্ট ৰিজৰ্টখনৰ এটা ৰুম হৈছে এইটো ইয়াত আমি 3জন থাকিম আৰু এনেকুৱা ছেম ৰুম এটা আমাৰ ঠিক ছাইডতে আছে আৰু বহুত ধুনীয়া হয় ইয়াৰ ভিতৰ পৰিৱেশটো ডিলাক্স ৰুম হয় আৰু এইফালে বেলকনিও আছে ভাইবছটো ভাল ন বহুত ধুনীয়া ভাইব হয় বহুত ধুনীয়া জেগা এতিয়া আমি আমাৰ ৰিজৰ্টৰ পৰা ওলাইছোঁ আমি কালাপাথাৰ নামৰ এখন বিচ আছে ওচৰতে সেই বিচখন আমি চাম আৰু এইটো আন্দামানৰ তামোল হয় আন্দামানৰ তামোল ডাঙৰ আছে ন ইয়াৰ তামোলটো ডাঙৰ বিদুদা আৰু মই স্কুটি লৈ যাম আমাৰ স্কুটি অলৰেডি ঠিক হৈ গৈছে স্কুটি বাহিৰত পাৰ্ক কৰি থোৱা আছে ইয়াত ডাবল হেলমেট মেণ্ডেটৰী হয় আৰু আপোনালোকৰ ইনফৰ্মেশ্যনৰ কাৰণে জনাই থওঁ যে এই আইলেণ্ডবিলাকত ইলেক্ট্ৰিচিটি ছাপ্লাইটো কেনেকৈ হয় এইটো মোৰ মনত এটা প্ৰশ্ন জাগি আছিলে আৰু এতিয়া গম পালোঁ যে ইয়াত যিমানবিলাক জেনেৰেটৰ আছে ডাঙৰ ডাঙৰ জেনেৰেটৰ আছে আৰু চব ডিজেল চালিত জেনেৰেটৰ হয় আৰু ডিজেলৰ থ্ৰুৱেদি ইলেক্ট্ৰিচিটি প্ৰডাকশ্যন হয় আৰু সেই ইলেক্ট্ৰিচিটি ছাপ্লাই কৰা হয় সেইকাৰণে ইয়াত অলপ পাৱাৰ কাটৰ প্ৰব্লেম আছে যেনেকুৱাই ৰিজৰ্ট নহওক যিমান দামী হোটেলেই নহওক পাৱাৰ কাটৰ সমস্যা সকলো ৰিজৰ্ট হোটেলটোতে আছে চ' ফাইনেলি স্কুটি চলাই আহি হেভলক আইলেণ্ডৰ অকুৱা ৰাস্তাৰ মাজেৰে আহি আমি পাইছোঁ এই কালাপাথাৰ বিচ আৰু বিচখন দেখা পাই মানে মই পগলা হৈ গৈছোঁ কাৰণ ইয়াৰ সাগৰৰ কালাৰটো চাব কালাৰটো চাওক Wow, this is heaven. This is live heaven. বৰ্তমান আপোনালোকৰ সন্মুখত এয়া কালাপাথাৰ বিচ আৰু ইয়াৰ পানীৰ কালাৰটো বহুত লাইট ব্লু যিটো আমি ফ্লাইটৰ ওপৰৰ পৰা দেখা পাইছিলোঁ আন্দামানৰ ভিউ সেই ভিউটো ইয়াত পাইছোঁ একচুৱেলি আৰু পানীৰ ৰংটোৰ কাৰণে ইমান ভাল লাগিছে ন চাই আমনি নলগা এটা দৃশ্য আৰু সাগৰৰ ঢৌবিলাক কনষ্টেণ্টলি আহি আছে আৰু বহুত বেছি নইজ আহি আছে মই নাজানো মোৰ চাউণ্ডটো আপোনালোকে শুনা পাইছেনে নাই কিন্তু ইয়াৰ জাষ্ট ভিউটো এনজয় কৰক মানুহবিলাকে আহি ইয়াত সাঁতুৰিছে নাদুৰিছে ফূৰ্তি কৰিছে এখন ধুনীয়া বিচ হয় আৰু ইয়ালৈ অহা ৰাস্তাটো বৰ ধুনীয়া গছ গছনিৰ মাজেৰে আহিব লাগে ইয়াৰ প্ৰাকৃতিক পৰিৱেশটো মানে একদম A ক্লাছ আৰু ইমান চাফা পানীৰ সাগৰৰ পাৰ মই দেখা নাছিলোঁ কেতিয়াও এইখিনিলৈকে পানীৰ কালাৰটো অলপ বেলেগ ইয়াত একজাক্ট মাছ চৰি আছে এইটো এটা ঢৌ আহিলে আৰু এইখিনিৰ পৰা পানীৰ ৰংটো চাওক পুৰা বেলেগ এটা চেঞ্জ হঠাতে কালাপাথাৰ সমুদ্ৰ তীৰত গভীৰ নীলা পানীৰ মনোমোহা আলিংগনত এক দুৰ্বাৰ আকৰ্ষণ অনুভৱ কৰিছিলোঁ মোৰ চকুজুৰিয়ে বিচাৰি পাইছিল আটাইতকৈ পচন্দৰ ৰংটো আপুনি যদি মোক সোধে যে আন্দামান ভ্ৰমণত মোৰ আটাইতকৈ পচন্দৰ ঠাইডোখৰ কি আছিল তেনেহ'লে মই বিনা দ্বিধাই উত্তৰ দিম কালাপাথাৰ
ৰাধানগৰ বিচ পাইছোঁহি। ৰাধানগৰ বিচ চাই এটা কথা গম পালোঁ যে জানুৱাৰী মাহত ইয়ালৈ অষ্ট্ৰেলিয়াৰ পৰা এটা কাছৰ স্পেচিছ আহে আৰু সেই কাছৰ প্ৰজাতিটোৱে ইয়াত কণী পাৰে আৰু গুচি যায় আৰু সেই টাইমত মানুহবিলাকে সেই কাছবিলাক চাবৰ কাৰণে আহে। এইটো এটা ইণ্টাৰেষ্টিং কথা গম পালোঁ, অষ্ট্ৰেলিয়াৰ পৰা আহি ইয়াত কণী পাৰে। ৱাও। ইয়াতে ঢেৰ এনেকুৱা হোটেল আছে, ৰেষ্টুৰেণ্ট আছে। মাহঁতে লাঞ্চ কৰিবৰ কাৰণে এইখনৰ ভিতৰত সোমাইছে। অৰ্ডাৰ দিলা নেকি তোমালোকে? কি দিছা? মাছ। ত' ইয়াতে মানে চিষ্টেমটো এনেকুৱা, ইয়াতে মাছবিলাক এনেকৈ আপোনাৰ সন্মুখলৈ লৈ আনে আৰু যিটো মাছ খাব মন তেওঁলোকে সেইটো মাছ বনাই দিব। তোমালোকে অৰ্ডাৰ কৰিলা ন? কেনেকুৱা কালাৰ? কোনটো ইয়াত আছে নেকি? মাছটো বহুত টেষ্টি আছিলে, বহুত মিঠা। মই এনেই মাছ খাই ইমান ভাল নাপাওঁ, কিন্তু এই আন্দামান অহাৰ পৰা যিখিনি সাগৰীয় মাছ খাই আছোঁ গোটেইখিনি মাছেই বহুত টেষ্টি লাগিছে। মাছবিলাকৰ নামবোৰ ইমান এটা মনত ৰোৱা নাই, কিবা আছিলে মাছটোৰ নামটো। আৰু এতিয়া আমি ৰাধানগৰ বিচত প্ৰৱেশ কৰিছোঁ আৰু ৰাধানগৰ বিচটো কিবা ব্লু ফ্লেগ চাৰ্টিফাইড বিচ হয়। চ' ব্লু ফ্লেগ চাৰ্টিফাইড বিচ একচুৱেলি কি হয় নাজানো, ইয়াতে ইণ্টাৰনেট কৰিবৰ কাৰণেও নেটৱৰ্ক নাই। আৰু সন্মুখত আছে বিচখন আৰু এই বিচখন ফেমাছ ছানছেট চাবৰ কাৰণে। মানুহ ইয়ালৈ আহে আৰু সন্ধিয়ালৈকে ৱেইট কৰে আৰু সাগৰত যেতিয়া একদম পূৰা দিগন্তত সূৰ্যটো ডুব যায় ইয়াৰ দৃশ্যটো বোলে বহুত ধুনীয়া হয়। আমি আজি সেই ছানছেট দৃশ্য উপভোগ কৰিম। আৰু বিচখন হৈছে আপোনালোকৰ ফ্ৰণ্টত, এয়া হৈছে ৰাধানগৰ বিচ। ইয়াৰো পানীটো বহুত নীলাই হয়, কিন্তু কালাপাট্টাৰ বিচখন বেছি নীলা আছিল ইয়াতকৈ। একচুৱেলি আন্দামান এণ্ড নিকোবৰ আইলেণ্ড দুইটা বেলেগ বেলেগ আইলেণ্ড হয় আৰু দুইটা আইলেণ্ডৰ মাজৰ ডিষ্টেঞ্চ হয় 150 কিলোমিটাৰ। আৰু আন্দামান এণ্ড নিকোবৰ আইলেণ্ডছ UT হয়, অৰ্থাৎ ইউনিয়ন টেৰিটৰী, বা অসমীয়াত ক'বলৈ গ'লে কেন্দ্ৰীয় শাসিত অঞ্চল। এখন ৰাজ্য নহয়। আৰু ইয়াৰ ৰাজধানী হৈছে পৰ্ট ব্লেয়াৰ, য'ত আমি আহি লেণ্ড কৰিছিলোঁ। ইয়াৰ হিষ্ট্ৰী যদি চাবলৈ যাওঁ, প্ৰথম ডেনিছ ইষ্ট ইণ্ডিয়া কোম্পানী আহিছিল আৰু ডেনিছসকল আহিছিল ডেনমাৰ্কৰ পৰা আৰু তেওঁলোকে আহি প্ৰথম ইয়াত এটা কলনী এষ্টাব্লিছ কৰিছিল, বিশেষকৈ নিকোবৰ আইলেণ্ডছত। কিন্তু ইয়াত তেওঁলোক অহাৰ পিছৰ পৰা এটা মহামাৰীৰ উদ্ভৱ হয়, বিশেষকৈ মেলেৰিয়া বেমাৰত তেওঁলোক থাকিব নোৱাৰি এই আইলেণ্ডটোৰ পৰা তেওঁলোক গুচি যায়। তাৰ পিছৰ পৰ্যায়ত অষ্ট্ৰিয়াৰ পৰা অলপমান মানুহ আহিছিল, তেওঁলোকেও কলনী এটা এষ্টাব্লিছ কৰিবলৈ চেষ্টা কৰিছিল, কিন্তু একেই বেমাৰৰ প্ৰকোপত থাকিব নোৱাৰি তেওঁলোকো গুচি যায়। তাৰপিছত আহে ব্ৰিটিছসকল, অৰ্থাৎ ইষ্ট ইণ্ডিয়া কোম্পানী, আৰু তেওঁলোকেও প্ৰথম পৰ্যায়ত আহি আকৌ তেওঁলোকে এই আইলেণ্ডটো এবাণ্ডন কৰি গুচি গৈছিলে। কিন্তু পিছৰ পৰ্যায়ত আকৌ তেওঁলোক ৰিটাৰ্ণ হয় আৰু ৰিটাৰ্ণ হৈ আহি পৰ্ট ব্লেয়াৰত তেওঁলোকে ৰাজধানী পাতে আৰু তাত এখন জেল এষ্টাব্লিছ কৰে, যিখন জেলৰ নাম হৈছে চেলুলাৰ জেল, বা হিন্দীত ক'বলৈ গ'লে কালাপানী জেল, আৰু অসমীয়াত আগতে এখনক কলীয়াপানী জেল বুলি কোৱা হৈছিল। আৰু ব্ৰিটিছসকলে বহু স্বাধীনতা সংগ্ৰামী ভাৰতীয়ক আনি এই জেলখনত কাৰাবন্দী কৰি ৰাখিছিল আৰু বহুত বেছি অত্যাচাৰ কৰিছিল। আকৌ তাৰপিছত আকৌ এটা ইণ্টাৰেষ্টিং কথা হ'ল যে 1945ত যেতিয়া ছেকেণ্ড ৱৰ্ল্ড ৱাৰ হৈছিল বা দ্বিতীয় বিশ্বযুদ্ধ হৈছিল, সেই দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাপানী লোকসকল আহি পেলাই এই আইলেণ্ডটো অকুপাই কৰি লৈছিল। আৰু সেই সময়তে ভাৰতৰ স্বাধীনতা সংগ্ৰামী নেতাজী সুভাষ চন্দ্ৰ বসু আহি এই আইলেণ্ডত উপস্থিত হৈছিল আৰু এই আইলেণ্ডত তেওঁ প্ৰথমবাৰৰ কাৰণে তিৰংগা উত্তোলন কৰিছিল। আৰু যেতিয়া ব্ৰিটিছসকলে ভাৰত এৰি গুচি গৈছিল, অৰ্থাৎ ভাৰতক যেতিয়া স্বাধীন ঘোষণা কৰি থৈ গুচি গ'ল, তেতিয়া তেওঁলোকে ভাৰতৰ হাতত এই আইলেণ্ডখিনি সমৰ্পণ কৰি গুচি যায়। আৰু এটা ইণ্টাৰেষ্টিং কথা ক'বলৈ গ'লে, ইয়াৰ যিখিনি বায়'ডাইভাৰ্চিটি, অৰ্থাৎ ইয়াৰ গছ গছনি, চৰাই চিৰিকটি, পোক পতংগ ইত্যাদি যিমান জৈৱ বৈচিত্ৰতা আছে, এই জৈৱ বৈচিত্ৰতা মেইনলেণ্ড ইণ্ডিয়াতকৈ ছাউথ ইষ্ট এছিয়াৰ লগতহে বেছি মিল আছে। ইয়াত এনেকুৱা কিছুমান প্ৰজাতিৰ গছ গছনি আৰু চৰাই চিৰিকটি আছে যিবিলাক আমি ক'বলৈ গ'লে এণ্ডেমিক বুলি ক'ব লাগিব। এণ্ডেমিক মিনছ হৈছে কেৱল আন্দামানতহে পায়, পৃথিৱীৰ ক'তো নাপায়। তেনেকুৱা এণ্ডেমিক প্ৰজাতিৰ চৰাই কিবা মোৰ চাব মন আছে আৰু তাৰ কাৰণে মই লেন্সখন লৈ আহিছোঁ, যিহেতু মোৰ চৰাইৰ প্ৰতি আকৰ্ষণ আছে। চৰাই চাই ভাল পাওঁ, চৰাই ফটো তুলি ভাল পাওঁ, গতিকে এটা দিন মই আন্দামান এণ্ড নিকোবৰ আইলেণ্ডছত বাৰ্ড ফটোগ্ৰাফী কৰিম বুলি ভাবিছোঁ। সেয়া পিছত দেখা যাব। ভাৰতবৰ্ষৰ বাকী ঠাইবিলাকলৈ যাবলৈ সাধাৰণতে এজন মানুহক যিমান পইচাৰ আৱশ্যক, তাতকৈ অলপমান বেছি পইচাৰ ইয়াত আৱশ্যক হয়, কাৰণ ইয়াতে সকলো বস্তুৰ ইয়াত সুবিধা নাই আৰু সেইকাৰণে বস্তুবিলাকৰ দামবোৰ অলপ বেছি, হোটেলবিলাকৰ দাম বেছি, খাদ্যৰ দাম বেছি। বিদুদাই হৈ আগত গৈ গা ধুই আছে, বহুত ধুনীয়া ফিল লৈ আছে। ময়ো অকণমান বিদুদাক জইন কৰোঁ, অলপ সাগৰৰ মাজত গৈ গাটো ধুই আহোঁ। এইয়া মানুহ উৰি আহিছে, ডাঙৰ ঢৌ। বেলেগ একো প্ৰব্লেম নাই, জাষ্ট হাতৰ পৰা ফোনটো শ্লিপ কৰি গ'লে চাফা আৰু। সেইটো অলপ কেয়াৰফুল হ'ব লাগিব। ইয়াত মানে তুলনামূলকভাৱে কালাপাট্টাৰ বিচতকৈ ইয়াতে ঢৌটো বহুত বেছি। মই 108 টাইম
শিৱজী এটা মন্ত্ৰ জাপ কৰিলোঁ মানে মেডিটেশ্যন কৰিলা মানে মেডিটেশ্যন কৰিলোঁ আৰু মানে স্পিৰিচুৱেল জাৰ্ণি এটা চলি আছে তো লাইক পিচ হয় ন জেগাটো বহুত পানীটো বহুত বেছি ধুনীয়া পুৰা একদম বহুত নিমখীয়া এগিলাচ পানীত 6-7 চামুচ নিমখ মিক্স কৰিলে যিটো টেষ্ট হ'ব সেইটো যাৰ ছ'ডিয়াম কমি আছে ইয়াত আহি পিনি অলপ খাই ল'লে হ'ব আৰু এই বিচটো মানে বেলেগ বিচতকৈ বহুত ডিফাৰেঞ্চ আছে ইয়াত এইটো চফাটো চফাই কালাৰো চেঞ্জে মানে বহুত ধুনীয়া বিচ হয় এইটো দিছ ইজ হোৱাট উই কেম ফৰ এণ্ড উই গট এক্সেক্টলি হোৱাট উই ৱান্টেড আৰু আপোনালোকো আহিব ইয়ালৈ বহুত ধুনীয়া জেগা হয় লাইফত একবাৰ ওৱান টাইমটো মাষ্ট বি হয় যদি বিচাৰে বিচ আহিবলৈ গোৱা আৰু আন্দামানৰ মাজত যদি কনফিউজ হৈ থাকে অলৱেজ গ' ফৰ আন্দামান গোৱা তুমি মোক আগতেও কৈছা গোৱা তুমি মোক ৰিকমেণ্ড নকৰা গোৱা ৰিকমেণ্ড নকৰা কাৰণটো গোৱা ৰিকমেণ্ড নকৰা কাৰণটো এইটোৱে হ'ল মানে ধৰা গোৱাত যোনটো পিচ নাপাওঁ সেইটো আন্দামানত আছে ফাৰ্ষ্ট অফ অল আৰু ছেকেণ্ড থিং তাত মানে পাৰ্টি ফ্ৰিক য়াংষ্টাৰৰ কাৰণে জেগা হয় যিহেতু ফেমিলিৰ লগত আহিছোঁ সেইটো আমাৰ ধুনীয়া পিচফুল জেগা হয় আৰু মই আই উইল অলৱেজ গ' ফৰ আন্দামান ইয়াতে চবতছে ইণ্টাৰেষ্টিং কথাটো হ'ল কি মানে বহুত বেছি ছেফ হয় ইভেন ইয়াত বহুত কেইজন মানুহ লগ পালোঁ চবেই এটা কথা কৈছে ইয়াতে যদি আপুনি কেমেৰা মোবাইল চবাইল বেগ চেগ এনেকৈ থৈও যায় বিচত 2-3 দিনলৈকে একো নহয় 3 নম্বৰ দিনাখন পাব খালি পুলিচ ষ্টেচনত পাব চ' ইমান ছেফ হয় ইয়াতে আৰু বহুত বেছি বোলে একদম পূৰা সাগৰ পাৰত বোলে পাৰ্টি হৈ আছে একদম পূৰা অভদ্ৰ তেনেকুৱা টাইপ একো এটা ইয়াত হেৰি নাই মানে যোনটো বস্তু একচুৱেলি গোৱাত গোৱাৰ ক্ৰাউডটো অকণমান অভদ্ৰ বুলিয়ে ক'ম মই এক্সপিৰিয়েঞ্চ কৰিছোঁ 5-6 বাৰ বাট ইয়াত মই সেই অভদ্ৰামিটো পোৱা নাই এভৰি ওৱান ইজ মানে চবেই কোঅপাৰেট কৰিছে ইয়াত বহুত ভাল লাগিছে মানে ৰাধানগৰ সমুদ্ৰ তীৰত আমি বংগোপসাগৰৰ পৰিস্ফুট নীলা পানীত আনন্দ কৰিছিলোঁ দেশীয় লোকৰ পৰা বিদেশীলৈকে সকলো বয়স আৰু পৃষ্ঠভূমিৰ মানুহে নিজকে ৰাধানগৰৰ সৌন্দৰ্যত নিমজ্জিত কৰি থকাৰ লগে লগে হাঁহি আৰু আনন্দৰ এক সুসংগত স্পন্দন প্ৰতিধ্বনিত হৈছিল বিভিন্ন ধৰণৰ গছ গছনিৰে সজ্জিত উপকূলীয় অঞ্চলটোৱে আমাৰ মুহূৰ্তবোৰ জীপাল কৰি তুলিছিল আমি প্ৰত্যক্ষ কৰিছিলোঁ সাগৰৰ অসীম পাৰটোত বেলিটো ডুব যোৱাৰ দৃশ্য এয়া যেন আছিল এক শান্ত আশ্ৰয় য'ত সংস্কৃতিবোৰ একত্ৰিত হৈছিল আৰু স্মৃতিবোৰ উন্মোচিত হৈছিল সাগৰৰ প্ৰতিটো ঢৌৱে প্ৰতিফলিত কৰিছিল মানুহবোৰৰ হাঁহিবোৰ আৰু ফুচফুচাইছিল সূৰ্যাস্তৰ কাহিনী চ' ইট ইজ এ ভেৰি বিউটিফুল ছানছেট আমি ছানছেটটো চালোঁ ৰাধানগৰ বিচত আৰু সূৰ্য বৰ্তমান অস্ত গ'ল কাইলৈ ৰাতিপুৱা আমি 9টা বজাত আমাৰ ফেৰী আছে আমি 9টা বজাত আজি যেনেকৈ আহিছিলোঁ ক্ৰুজ তেনেকুৱা এখন ছেইম ক্ৰুজত আমি নীল আইলেণ্ড যাম যিটো এটা প্ৰাইম ডেষ্টিনেশ্যন হয় আন্দামান এণ্ড নিকোবৰ আইলেণ্ডছৰ গতিকে নীল আইলেণ্ডৰ পৰা আপোনালোকক লগ পাম কিন্তু আজিলৈ ব্লগটো ইমানতে সামৰোঁ বুলি ভাবিছোঁ ছেকেণ্ড এপিছডটো ইমানতে শেষ কৰিছোঁ থাৰ্ড এপিছড আৰম্ভ হ'ব নীল আইলেণ্ডৰ পৰা আৰু নেক্সট এপিছডটো মিছ নকৰিব যদিহে ভিডিঅ'টো শেষলৈকে চালে ধন্যবাদ জনাইছোঁ বাই বাই চি ইউ